আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে আমাৰ মেচাগী চাপৰি আঞ্চলিক আক্ৰাসুৰ যিখন পুৰণা কমিটি আছিল সেইখন আজি আমি 22 তাৰিখ মঙলবাৰে ভংগ কৰি নতুনকৈ এখন গঠন কৰা হয় আৰু এই নতুন কমিটিখনৰ আমাৰ গাঁৱৰে গণ্যমান্য ব্যক্তি শ্ৰীযুত অজিত বৰ্মনক সভাপতি আৰু সম্পাদক ৰূপে মোক নিজকে শ্ৰী গোপাল বৰ্মনক নিৰ্বাচিত কৰে। লগতে আমাৰ উপসভাপতি মজিকান্ত বৰ্মন, সহ সম্পাদক কমেশ্বৰ বৰ্মন, প্ৰচাৰ সম্পাদক ৰাকেশ বৰ্মন আৰু সাংস্কৃতিক সম্পাদক মণ্ডল বৰ্মন, শিক্ষা আৰু সমাজ সেৱা সম্পাদক বিশ্ব বৰ্মন, সাংগঠনিক সম্পাদক চন্দ্ৰজিৎ বৰ্মন, আমাৰ কাৰ্যালয় সম্পাদক প্ৰবীণ বৰ্মন আৰু আমাৰ ট্ৰেজাৰী অৰ্থাৎ বিত্ত সম্পাদক প্ৰবীণ বৰ্মক লৈ এখন আমি পূৰ্ণাংগ কমিটি গঠন কৰা হয়। আৰু সেই কমিটিখনৰ আজি আমি 23 তাৰিখ বুধবাৰ দিনাখন আজি আমি এই কমিটিখনৰ শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰোঁ আৰু এই শপত গ্ৰহণ অনুষ্ঠানতে সকলো সদস্য আমি একেলগত হৈ আমি এই শপত গ্ৰহণ কৰোঁ আৰু নিজৰ জাতিৰ হকে আগন্তুক দিনত যিখিনি জাতিৰ কাম কাজ সেইখিনি আগবঢ়াই লৈ যাম বুলি আমাৰ ফালৰ পৰা আমি সকলো সদস্যই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ধন্যবাদ।